নমস্কাৰ আজি বহু দিনৰ মূৰত আকৌ আপোনালোকৰ মাজলৈ আহিছো মোৰ বহু দিন বিৰতি হৈছে বিভিন্ন কাৰণত মই আহিব পৰা নাই আপোনালোকৰ মাজলৈ আজি মই এটা নতুন ফুল নতুন নহয় আসলতে আজিকালি প্ৰায় মানুহৰ ঘৰে ঘৰে এই ফুলবিধে স্থান লৈছে আগতে ফুলবিধক কোৱা হৈছিল যে যাৰ ঘৰত এই ফুলবিধ থাকে সেই মানুহৰ খুব ধনী মানুহ আসলতে ফুলবিধ দুষ্প্ৰাপ্য আছিল আৰু মানে সেই কাৰণে দামো লৈছিল কিন্তু আজিকালি ইয়াক হোলসেল ৰূপতো পোৱা যায় এতিয়া মই কবলৈ লোৱা ফুলবিধ হৈছে এগ্লোনিমাৰ বহুত ভেৰাইটি আছে আৰু সেই ভেৰাইটিবোৰৰ ভিতৰত মোৰ ওচৰত কিছু সংগ্ৰহ আছে আপোনালোকক মই দেখুৱাইছো এইবিলাক নাম সকলোৰে বেলেগ বেলেগ তাৰছত এইটো চাওক এইটো আপেলৰ দৰে নহয়নে দেখিবলৈ এইটো মই আপেল এগ্লোনিমাই নাম দিছো ইয়াৰ এটা ধুনীয়া নামো আছে পাহৰিছোৱে ইয়াৰ নামবিলাক টান মোৰ সেইকাৰণে মনতেই নাথাকে এজোপা আপেলৰ দৰে এজোপা আকৌ লিপষ্টিকৰ দৰে চাওকচোন এইবিলাক কাখটো লিপষ্টিকৰ নিচিনা আৰু এটোৰ যিহেতু কালাৰটো এনেকুৱা সেইকাৰণে এজোপা লিপষ্টিক এগ্লোনিমা তাৰপিছত এইবিধ আকৌ সহজলভ্য দেই এইবিধ পোৱা যায় এইবিলাক আৰু এইটো খুব সোনকালে বাঢ়ে বাকি এগ্লোনিমাবোৰ কিন্তু সোনকালে নেবাঢ়ে অলপ সময় লয় কিন্তু এই এগ্লোনিমা এনেকুৱা জাতীয়বোৰ বাঢ়ে আৰু এইটো এটা সহজলভ্য এইটো পায় এইটো পোৱা যায় ইয়াৰ মূল্যটো অলপ কম সেইকাৰণে পায় কাৰণে তাৰপিছত এইটো এটা চাওক এইটো ধুনীয়া নহয়নে এইটো পিংক ভেৰাইটি এইটো বৰ ধুনীয়া এইবিলাক অকনমান টান মানে ইয়াৰ যত্ন লবলৈও টান আৰু ই অকমান কমকৈ বাঢ়ে তাৰপিছত এইটো চাওক এইটো তাৰপিছত এইবিলাক মোৰ ওচৰত কিছুমান ভেৰাইটি আছে মই আপোনালোকক এইকেইটা দেখুৱাইছো তাৰপিছত মই এগ্লোনিমাৰ বিষয়ে কিছুমান কথাও কৈ থাকিম আৰু মই এগ্লোনিমা পুলি এটা আপোনালোকক ৰুই দেখুৱাম কাৰণ পুলিটো ৰুই দেখুৱালে আপোনালোকে বুজি পাব যে কেনেকৈ ইন প্ৰেক্টিকেল বস্তুটো মানে এই ফুলবিধ ৰুৱা হয় আৰু এগ্লোনিমাৰ মই দুটামান কথা কম বুলি কৈছো যে হেগিটা হৈছে কি এগ্লোনিমাত পানীটো খুব বেছি নালাগে পানীটো আপুনি মানে কি হৈছে ইয়াৰ এটো অকমান ড্ৰাই কৰি ৰাখিব লাগে এটো দেখিছে মাটিটো এনেকুৱা ফসফসিয়া হৈ থাকিলে ভাল আৰু এতিয়া এছক এটো মই এই আঙুলিটো হোমাই দিছো এটো হুকান হৈ আহিছে এতিয়া ইয়াত পানী দিব আসলতে ইয়াত হৈছে ইয়াত এতিয়া পানী দিবলৈ হৈছে এজোপাত কিন্তু এজোপা চাওক আজি মই দিছিলো এজোপা চাওক এজোপা তিতি আছে ইয়াত আৰু 5 দিন মান পানী দিব নালাগে হেতু কথা মন কৰিব লাগে নহলে কি হয় এগ্লোনিমা গুৰি ফালৰ পৰা গেলি আহে হিপাৰবোৰ গেলি পেলাই মানে মাজতে টুকুৰা হৈ যায় মানে পিছতহে আমি দেখো যে পাতবিলাক হালধীয়া পৰিবলৈ লৈছে বা লেৰেলিবলৈ লৈছে কেলে হৈছে আমি ধৰিব নোৱাৰো ওপৰখিনি দেখিবলৈ ধুনীয়াই লাগে কিন্তু আমি আসলে পানী কম বেছি তাৰতম্য হলে প্ৰবলেমটো হয় আৰু এগ্লোনিমাত আৰু এটা কথা হৈছে ই ৰ'দ সহ্য কৰিব নোৱাৰে বৰকৈ ৰ'দ সহ্য কৰিব নোৱাৰে এই আনবোৰ ফুলৰ দৰে আৰু মই কালাথিয়া বা অন্যান্য ফুলৰ কথা আগতে কৈছিলো যে ঠিক তেনেকৈ ই ডাইৰেক্ট সানলাইটটো সহ্য কৰিব নোৱাৰে কিন্তু ই কি হয় আপোনাৰ কিন্তু ইয়াক পোহৰটো লাগে পোহৰটো ভালকৈ পালে ই মানে ভাল গ্ৰোথ এটা দিয়ে এতিয়া আহক মই আপোনালোকক এটা এগ্লোনিমাৰ পুলি ৰুই দেখুৱাও এইটো এটা সৰু পটত আছে এটো অনা দিন হল আৰু আপোনালোকে এটা কথা মন কৰিব যেতিয়া এগ্লোনিমাৰ পুলি এটা কিনি আনিব বা অন্যান্য এনেকুৱা ধৰণৰ পুলিবোৰ কিনি আনিব আপোনালোকে ঘৰত 2-3 মাহ ৰাখিব কাৰণ আজিকালি কি হয় আজিকালি মানে ৰিসেল হয় বস্তুবোৰ এইবিলাক ধৰক এনেকে পুলি 3-4টা আহে 3-4টাৰ ভাগ কৰি পেলাই এনেকৈ ৰুই পেলাই আমালৈ পঠিয়ায় গতিকে হি যদি ধৰক আপোনাক 4 দিনৰ আগত অহা পুলিটো ৰুই পেলাই পঠিয়াইছে আপুনি যদি আকৌ তাক পিছদিনা উঘালি দিয়ে তেতিয়াহলে ই মৰি যোৱাৰ চান্স থাকে সেইকাৰণে এই পুলিটো এনেকে আহুতে ই ইমানটো পটতো সাৰভাইভ ধুনীয়াকে কৰি থাকে এগ্লোনিমা খুব ডাঙৰ পট নালাগে এনেকুৱা পটতো সাৰভাইভ ধুনীয়াকে কৰি থাকিব মই খালি এতিয়া আপোনালোকক যিহেতু প্ৰেক্টিকেল ৰূপত দেখুৱালে ভাল সেইকাৰণে এটা ৰুই দেখুৱাম মই নহলে ইয়াক আৰু মানে 5-4 মাহ ইয়াতে ৰাখিলোহেঁতেন এটো ইমানটো পটতো ই ধুনীয়াকে সাৰভাইভ কৰি থাকিব পাৰে এই প্ৰধান কথাটো হল এনেকে 2-3 মাহ ৰখা কথাটো হল আজিকালি বস্তুবিলাক ৰিসেল হয় সেইকাৰণে এনেকৈ আপোনালোকে 3-4 মাহ ৰখাৰ পিছতে আকৌ নতুন পটলে হস্তান্তৰ কৰিব নহলে কি হ'ব ই মৰি থাকিব পাৰে
এতিয়া মই আপোনালোকক দেখুৱাও কিদৰে মই ৰুওঁ এগ্লনিমা খুব ডাঙৰ পট নালাগে কিন্তু কথা হ'ল কি এতিয়া মোৰ খুব সৰু মানে এনেকুৱা মিডিয়াম সাইজৰ পটো নাই মই সেইকাৰণে এটা ডাঙৰ পটে লৈছোঁ ডাঙৰ পটটো লৈছোঁ ডাঙৰ পটটো লৈ মই এতিয়া ইয়াত এটা কি কৰিম বেলেন্সিং কৰিব লাগিব নহয় জানো ডাঙৰ পটটোক মই কেনেকৈ ধৰক অলপ মানে সৰু কৰিব পাৰোঁ এতিয়া কথা হ'ল কি আপোনালোকে জানে যে আমি পানী নেযাবলৈ ফুটাত শিলগুটি বা ইটা এনেকুৱা ধৰণৰ টুকুৰা দিওঁ মই একেনে ডাঙৰ টুকুৰা দিছোঁ যাতে পুটিং মিক্সটো ইয়াত অকণমান কমকৈ লাগে চাওক মই ডাঙৰ টুকুৰা দি দিছোঁ মানে সেই ফুলটোৰ কাৰণেহে দিছোঁ দেই যিহেতু ফুলজোপা বহুত বেছি স্পেচ এটা দিলে ই পানী ৰখি যাব আৰু পানী ৰখি পেলাই ই মানে মৰিবলৈ ধৰিব বা কিবা নষ্ট হ'ব পাৰে যিহেতু এগ্লনিমাত কম পানী লাগে সেয়া চাওক মই এই শিলগুটিকেইটা দিলোঁ দি পেলাই এইখিনি চাওক মই আগতে আপোনালোকক বিভিন্ন ভিডিঅ'ত আপোনালোকে মোৰ আগৰ ভিডিঅ'বোৰ চাব তেতিয়া মন কৰিব মই পুটিং মিক্সৰ পৰিমাণটো তাত জনোৱাই আছে সেইকাৰণে মই আজি নতুনকৈ আকৌ পুটিং মিক্সৰ পৰিমাণ জনাই থকা নাই ইয়াত হৈছে আছে কি ইয়াত কেঁচুসাৰ আছে তাৰপিছতে আছে কোকোপিট তাৰপিছত এইটো হৈছে বগাটো পাৰলাইট আৰু সাধাৰণ যিটো আমাৰ গাৰ্ডেন সয়েল বুলি কওঁ গাৰ্ডেন সয়েল অলপমান আছে ইয়াত পাৰিলে অকণ ফাংগাইচাইড দিব মোৰ আজি ফাংগাইচাইড আনি থোৱা নাই মই গতিকে পানীত দিম পিছত ইমানটো দি ল'ম কাৰণ গছজোপাত মাটি অলপ লাগি আছে সেইখিনি আমি পেলাই নিদিওঁ কাৰণ হিপাই ৰুম এই আছে মই অকণমান ঠেকেচি কিয় দিছোঁ জানেনে তলত কি হয় যদি আপোনাৰ অকণমান ঠেকেচি দিওঁ তেতিয়া তলত যদি এনেকৈ এয়াৰ লয় বা মানে মাটি ধৰক ফাক থাকে তেতিয়াহ'লে সেইবোৰ পুৰা হৈ যায় এতিয়া আমি কি কৰিম ইয়াত আমি এই পাত্ৰটো নষ্ট নকৰোঁ পিছত ধৰক কিছুমান ফুলৰ কাৰণে আমি ইয়াক ব্যৱহাৰ কৰিম সেইকাৰণে কি কৰিম আমি ইয়াক ৰ'ব দেই অকণমান লাগি ধৰিছে এতিয়া আমি ইয়াক উবুৰিয়াই দিছোঁ এইটো চাওক এনেকৈ অকণমান মৰিয়াই দিয়াৰ পিছত এনেকৈ ওলাই আহিব তাৰপিছত আপোনালোকে এইটো লাহেকৈ ইয়াতে এনেকৈ বহাই দিব যাতে লৰচৰ নহয় মাটিটো কাৰণ এয়া চাওক ভাঙিয়ে গৈছে ভাঙি গ'লেও ভয় কৰিব নালাগে এনেকৈ মাজত বহাই দিব এইডাল চাওকচোন কেঁচু এডাল আছে এইডাল মোৰ ভয় লাগে দেই মই সেইকাৰণে কেঁচিখনে আঁতৰাইছোঁ কেঁচু থাকিলে ভয় কৰিব নালাগে মাটিটো ভাল মানে সাৰুৱা মাটিত কেঁচু হয় তাৰপিছত আমি লাহে লাহে এইবিলাক মাটিবোৰ ভৰাই দিম এইটো এনেকৈ আপোনালোকে মানে কি হৈছে এইখিনিলৈকে মই কৈছোঁ যে এই মানে মাটিটো বহুতখিনি যদি খাল ৰাখে তেতিয়াহ'লে পানী দিওঁতে পানী জমা হ'বলৈ সুবিধা পায় আৰু পুলিটো তেনেকৈ গুৰিটো নষ্ট কৰি দিব পাৰে সেইকাৰণে বহুত বেছি মানে যে স্পেচ ৰাখিব নালাগে স্পেচ অলপমান ৰাখিব লাগিব তথাপি মানে কাৰণ পিছলৈও সাৰ জাবৰ দিয়া কথা আছেতো কিন্তু এই বহুত বেছি স্পেচ ৰাখিব নালাগে মই এয়া চাওক আলফালে তলত যিহেতু হেঁচিলোৱে ওপৰত হেঁচিবলৈ দৰকাৰ নাই মই আৰু অলপমান এনেকৈ দি দিছোঁ যাতে সি পানীটো গোট খাবলৈ সুবিধা নাপায় এই পুলিটো যথেষ্ট বেকা হৈ গৈছিলে এই পাত্ৰটো চাগে সূৰ্যৰ পোহৰটো সিফালে গুচি গৈছিলে ইয়াক এতিয়া কি কৰিব লাগিব জানেনে সূৰ্যৰ পোহৰ পোৱা মানে ফালে সেই বেকা ছাইডটো তাৰমানে বেকা অপজিটত এনেকৈ ৰাখিলে মানে আকৌ সি পোন হ'ব মানে এইটো কি হয় কেতিয়াবা গছবোৰে এইবোৰ সূৰ্য পোহৰ বিচাৰি এনেকৈ বেকা হৈ যায় তো হেৰি হ'ব নালাগে আৰু বৰকৈ হেঁচি দিলেও যিহেতু গুৰিটোৱে দুখ পাব সেইকাৰণে মই সেইটো বুদ্ধিকৈ কৰিব লাগিব আৰু মানে বিপৰীত ডাইৰেকশ্যনত ৰাখি তাক পোন কৰিব লাগিব এতিয়া বহুতখিনি পোন হ'ল বাৰু তথাপিতো আৰু এয়া এজোপা ৰোৱা হৈ গ'ল তাৰপিছতে ইয়াত আমি এতিয়া কি হৈছে আমি যিহেতু আপোনালোকক আগতেও কৈছোঁ যে প্ৰথম যেতিয়া গছ পুলি এটা ৰোৱা হয় কি হয় এই কেঁচুটোৱে বৰ দিগদাৰ কৰি আছে মানে প্ৰথম যেতিয়া গছপুলি এটা ৰোৱা হয় তেতিয়া সেই গছপুলিটোক আমি ভালকৈ ৱাটাৰিং কৰিব লাগে পানী দিব লাগে মই এতিয়া বেলেগ পাত্ৰত যিহেতু অনা নাই মই প্ৰথম কি কৰিলোঁ এই ধৰক স্প্ৰে কৰি ল'লোঁ স্প্ৰেটো মানে কি প্ৰথম নকৰিলেও হয় তথাপি মই এইবোৰ লেতেৰা লাগিছিলে যে সেইকাৰণে দেখিবলৈ বেয়া পাইছোঁ সেইকাৰণে স্প্ৰে কৰি লৈছোঁ স্প্ৰে কৰি লৈ পেলাই মই ইয়াত থকা পানীখিনিকে ইয়াত ঢালি দিম মই বেলেগকৈ এতিয়া নানো বেলেগকৈ আনিও ঢালিব পাৰিব আপোনালোকে মই বটলত থকাখিনিকে ঢালি দিছোঁ এয়া চাওক ধুনীয়াকৈ
আজি প্ৰথম ৰোৱাৰ কাৰণে আজি পানীটো দিছোঁ আৰু কেইবাদিনো নিদিলেও হ'ব ধুনীয়াকৈ দি দিব বহুত পৰিমাণে এনেকৈ দি দিব তাৰপিছত যাতে তললৈকে পায় আৰু এই বটলটোত আধা লিটাৰ পানী আছিলে মই প্ৰায় সেই পানীখিনি দি দিছোঁ সি নিখৰণ হ'ব আৰু কেইবাদিনো আপোনালোকে ইয়াক পানী নিদিব যদি আকৌ কাইলৈকে দিয়ে কিন্তু ফুলজোপা নষ্ট হৈ যাব সেইকাৰণে কেইবাদিনৰ মূৰতহে এই পানী দিব লাগে এগলনিমান মই ক'লোৱে এতিয়া মই আপোনালোকক ৰুইও দেখুৱালোঁ আৰু কথাখিনি মই ক'লোৱে প্ৰথম কথা হ'ল আপোনালোকে পোহৰ পৰা ঠাইত থওক দ্বিতীয় কথা পানী নিখৰণ হ'ব পৰা মাটি এটা লওক মাটি এটা প্ৰস্তুত কৰি লওক আৰু পানী দিওঁতে মানে শুকাই যাবলৈ দিব পাত্ৰটো আৰু মাজে মাজে কি কৰিব আৰু মাজে মাজে এই পাতবিলাকত স্প্ৰে কৰি থাকিব সদায় নকৰিলেও সদায় কৰিবলৈ সময় নাপালেও মাজে সময়ে স্প্ৰে কৰি থাকিব তেতিয়া বোকা ধূলি এইবিলাক নাথাকে পোক পৰুৱা থাকিলেও গুচি যায় এইবিলাক ফুলত অৱশ্যে ইমান একো পোক পতংগ নালাগে বাৰু তথাপি আৰু সেইটো কৰি থাকিলে আপোনালোকৰ চাইনিং হৈ থাকিব গছবোৰ আৰু এটা প্ৰধান কথা মই কৈ দিওঁ আপোনালোকে চাগে ভাবিছে ফাৰ্টিলাইজাৰ ব্যৱহাৰ কৰিব পাৰি নে নোৱাৰি ফাৰ্টিলাইজাৰ ব্যৱহাৰ কৰিব পাৰি মানে NPK 19 আপোনালোকে খুব কম পৰিমাণে ধৰক আধা চামুচমান যদি আপোনালোকে 2 লিটাৰ বা 3 লিটাৰ পানীত মিহলি কৰি মাহত এবাৰ যদি স্প্ৰে কৰে পাতে চাতে গুৰিয়ে বা এনেকৈ স্প্ৰে কৰে এগলনিমা এটা চাইনিং ৰূপ পোৱা যায় মই খুব নকৰোঁ কিন্তু সেইটো কৰিলে মানে কিন্তু এটা চাইনিং ৰূপ পোৱা যায় মই কেলে নকৰোঁ মোৰ আচলতে সময়টো খুব কম মই এনেকৈ বাৰে বাৰে মাটিটো সলনি কৰিব নোৱাৰোঁ যেতিয়াই ৰাসায়নিক সাৰ প্ৰয়োগ কৰা হয় মাটিৰ যিটো উৰ্বৰ ক্ষমতা সেই ক্ষমতাটো কমি আহে সেইকাৰণে খুব সোনকালে মানে আপোনাৰ টাবটোৰ মাটিটো সলনি কৰিব লাগে কিন্তু মোৰ যিহেতু সময়ৰ পৰিমাণটো কম মই সিমানখিনি কৰিবলৈ অকলে কৰোঁ কাম চব মোৰ কোনো গাৰ্ডেনাৰ নাই মই নিজে কৰোঁ সেইকাৰণে মই মানে খুব বেছিকৈ সেইটো প্ৰয়োগ নকৰোঁ মই খালি অৰ্কিড জাতীয় উদ্ভিদত কৰোঁ কাৰণ অৰ্কিডটো কৃত্ৰিমভাৱে গছত যেতিয়া ডালত বান্ধি থওঁ সেইটো বস্তু তাৰমানে নকৰিলে নুফুলে সেইকাৰণে তাত অলপমান কেতিয়াবা কৰোঁ কিন্তু এনেকুৱা জাতীয় ফুলবোৰত মই সাধাৰণতে নকৰোঁ কিন্তু আপোনালোকে কৰিব পাৰিব মানে চাইনিং এটা কিন্তু বৰ ধুনীয়া আহে মই দেখিছোঁ মোৰ বন্ধুবৰ্গৰ ঘৰত ফুলজাৰ এনেকুৱা ঢেৰ আছে তেওঁলোকে কৰে খুব ধুনীয়া এটা চাইনিং আহে মই আপোনালোকক এগলনিমাৰ বিষয়ে এইখিনিকে ক'লোঁ আপোনালোকে ৰুই চাব আজিকালি খুব সহজলভ্য হৈ গৈছে এইটো বিচাৰিলেই পাব মানে আপোনালোকৰ এইবিলাক মানে 250-300 টকা আগতে যিবিলাক 400-350 আছিলে আজিকালি ধুনীয়াকৈ 150ৰ পৰা ধুনীয়াকৈ আপোনালোকে পাই যাব খালি এইখিনি কথা মন কৰি পেলাই ৰুলেই হ'ব ধন্যবাদ আজিলৈ আহিছোঁ